গাইজ আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ বিৰিয়ানী ৰেচিপি অলপ নতুন ষ্টাইলত বনাম চাই থাকিব ইয়াতে আমাৰ কুকাৰ গৰম হ'ল আৰু ইয়াতে আমি দিছোঁ ঘিউ এচামুচ দিলে হৈ যাব ডাঙৰ চামুচেৰে এতিয়া আমি ইয়াতে চেনি দিছোঁ দুটা হৈ যাব পিঁয়াজ দিছোঁ ইয়াতে অকমান গৰম মছলা ইয়াতে এড কৰি দিছোঁ আপোনালোকে ফাৰ্ষ্টতে দিব পাৰে গৰম মছলা এতিয়া দিম আমি আদা নহৰু পেষ্ট পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত আমি আদা নহৰু পেষ্টটো দিছোঁ এতিয়া ড্ৰাই ফ্ৰুটছ বেলেগ আপোনালোকে এড কৰিব পাৰিব আমি কাজু বাদাম আৰু কিচমিচ দিছোঁ এতিয়া আমি ইয়াত দিছোঁ জিৰা গুড়ি আধা চামুচ দিলে হৈ যাব এতিয়া পিঁয়াজ ৰঙচুৱা হৈ গ'ল গোটেইখিনি আমাৰ এতিয়া ইয়াতে আমি আলু দিম এটা আলু সৰুকৈ কাটি লৈছোঁ বন্ধাকবি আপোনালোকে বেলেগ বিন গাজৰ ইউজ কৰিব পাৰিব আমি অকল বন্ধাকবি আলু দিছোঁ এতিয়া আমি ইয়াতে চাউল ইউজ কৰিম আমি চাউলটো নৰ্মেল ইউজ কৰিছোঁ কেৰাহী চাউল আপোনালোকে বাসমতি ইউজ কৰিব পাৰে এতিয়া চাউলটো অকণমান সময় আমি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি থাকিম এতিয়া আমি নিমখ ইউজ কৰিছোঁ নিমখ এড কৰিছোঁ এজ পাৰ দ্য টেষ্ট এতিয়া ইয়াতে আমি গৰম পানী ইউজ কৰিছোঁ গৰম পানীখিনি আমি জাষ্ট চাউলটো ডুব যোৱাকৈ দি দিছোঁ এতিয়া আমি ইয়াৰে ওপৰত পানীটো এড কৰিম পানীটো আমি নৰ্মেল দিছোঁ আমি ফ্ৰাই নাই কৰা এতিয়া আমি ইয়াতে সৰু চামুচেৰে এচামুচ ঘিউ লাষ্টত এড কৰি দিম আপোনালোকে বাটাৰ ইউজ কৰিব পাৰে আমি ঘিউ এড কৰিছোঁ এতিয়া আমি ঢাকনি মাৰি দিম তো গেছটো চিমত ৰাখিব এতিয়া চাওক আমাৰ বিৰিয়ানী ৰেডি এতিয়া চাওক এতিয়া আমি খাম